नमस्कार खुलुमबाय आको एबार आमार बेटियारत प्रमोद बरर सरकार जिंदाबाद तो आमी আজি আহিছো भेरगाव समष्टित भेरगाव परिषदीय এই समष्टित आमी আহিছো निर्वाचनी प्रचार करार कारणे आरो आमी अलप पिছত आमी ननय सेरफांगतो जाम खूब ভাল परिवेश आमी देखि आसु या राइजे आकुआली लैसे प्रमोद बर सारर नेतृत्वक यूपीपीएल मॉडल ऑफ पॉलिटिक्स टू प्राय सबे आदर करिसे आशीर्वाद दिसे आरो आमिও राइजक सम्मान करि पेलाय राइजर कारणे जाते काम करिब पारो आगबारी आहिसु शांतिर कारणे जाते आमी काम करिब पारो आरो आमी जाते मार उन्नयনৰ कारणे काम करिब पारो मातृर उन्नयনৰ कारणे जाते आमी काम करिब पारो महिला सबलीकৰণৰ कारणे जाते आमी काम करिब पारो तो आरो विभिन्न जाति जनगोष्ठीर लगत मिला प्रीतिरे आमी थाकी पेलाय एकेलगे माने प्रगतिर पथत इन द पाथ ऑफ पीस प्रोग्रेस एंड डेवलपमेंट एकेलगे आगबारी যাব पारो हिटुए लय पेलाय आमी आगबारी आसु आरो निर्वाचनी प्रचारটো आमी करि आसु যত মহিলাৰ অংশগ্ৰহণ বেছি সেই দলেই মানে ৰাজনৈতিক দলে যেতে বিটিআৰত এটা প্ৰমাণ কৰি আহিছে যে মহিলাৰ অংশগ্ৰহণে কিন্তু বিটিআৰৰ চৰকাৰ গঠনত আগভাগ লোৱা হয় আৰু এনেও আপুনি চাওক গটে বিটিআৰ অঞ্চলত ভোট ৰেশিওটো যদি আপুনি চাই মহিলাৰ নাম্বাৰটো বেছি হৈ আছে আৰু जी दले महिलाक सम्मान करिब हेई दले जिकी आहिब प्रमोद बर सारर नेतृत्वत यूपीपीएल दले माक सबतকৈ আগত राखि पेला सम्मान करिसे हेई कारणे यूपीपीएल दले हेइबार फिफ्थ आमार बीटीआर इलेक्शनत आमिए जययुक्त हम एबार जेतु स्टारर आपनालोके जोआकाली माने प्रचार करिले स्टारर देखिছো महिलार उन्नयনৰ কাৰণে বহুত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে হয় আৰু খুব ভাল লাগিছে আৰু যোৱাবাৰ 2020 जिखिनि प्रतिश्रुति दिया হৈছিলে प्राय एटू सब पूरण करा হৈছে आमार हे सेल्फ हेल्प ग्रुप बिलाকক सपोर्ट करार कारणे सहाय दियार कारणे जी काम करार प्रतिश्रुति दिया হৈছিলে एटू लय पेलाय माइनाव सेरां आसनी आमार হৈ গল অনসাই आसनी आमार হৈ গল आय অনসাই आसनी आमार হৈ গল জ্ঞান सेरां आसनी হৈ গল आब लाखपाती आसनी आमार হৈছে आलारी सेरांर आसनी হৈছে আৰু इतिया बहुतखिनि माने महिलार नामत आको माने अहा दिनबुरतो महिलाक लय पेलाय एखिनि जाते सहाय दि पेलाय संस्थापन करिब पारे लाइवलीहुड बा जीविका दिब पारे यार कारणे काम करिब आरो लगते आमार बडोलैंड वुमेन एम्पावरमेंट मिशन বুলি এটা মানে বিভাগ কৰি দিয়া হৈছে ইয়াত 1% বাজেট অলৰেডি 24-25 ফাইনান্সত ৰাখা হৈছে তাৰ ইয়াৰ এই মিশনেদি আমি মহিলা বিলাকক লিডাৰশিপ ট্ৰেনিং দি পেলাই যাতে আমি কেপেবল কৰিব পাৰো স্কিলড কৰিব পাৰো আৰু যাতে এফিশিয়েন্ট কৰিব পাৰো ইয়াৰ কাৰণে কাম কৰা হৈ আছে বা কৰি আছে আৰু এতিয়া মহিলাৰ নামত আপুনি আমাৰ ইস্তিহাৰত চাওক প্ৰতিটো বিসিডিসি এতিয়া মহিলা বজাৰ বা মাৰ্কেট শেড বনোৱাৰ ইস্তিহাৰটো দিয়া হৈছে আৰু হেই মানে এই বজাৰেদি আমাৰ মহিলা বিলাক প্ৰায় নিজে মানে লিডাৰশিপ তো লব পাৰিব নিজে আৰু অৰ্থনৈতিক ব্যৱস্থাত বেছি মজবুত কৰি পেলাই বিটিআৰৰ সমাজক সহায় কৰিব পাৰিব আমি দেখিছো এতিয়া ঠেং ফাকৰি নামৰ যি মানে মহিলা সবলীকৰণ আসল আছে এটো কেনে ধৰণে কাম কৰিব ঠেং ফাকৰি যেনেকা ঠেং ফাকৰিয়ে মানে আমাৰ ব্ৰিটিছৰ লগত যুদ্ধ কৰি নিজে শহীদ হৈছিলে ঠিক আমাৰ ঠেং ফাকৰি আঁচনিটো এনেকা হ'ব হি বিসিডিসি লেভেলত আহি পেলাই আমাৰ মহিলাবিলাকক ডিজিটেলি এডুকেট কৰিব আৰু সহায় কৰিব কোনটো আঁচনি কেনেকা আমি এপ্ৰোচ কৰিব লাগে কোনটো আঁচনি আমি কেনেকা বেনিফিচিয়াৰী হ'ব পাৰিম হিতাধিকাৰী হ'ব পাৰিম আৰু কোনটো আঁচনি লৈ পেলাই আমি কেনেকা কি কাম কৰিব পাৰিম খুব ধুনীয়া এটা পদক্ষেপ হৈছে আৰু লগতে আমাৰ এই বডোলেণ্ড ওমেন এম্পাৱাৰমেণ্ট মিশনৰ অন্তৰ্গত प्रतिটো জাতি জনগোষ্ঠীৰ পৰা 26টা জাতি জনগোষ্ঠীৰ পৰা 25 জনকৈ মহিলাক নিযুক্তি কৰা হ'ব আৰু এই পোষ্টৰ নামটো এই চাকৰিৰ নামটো হ'ব বডোলেণ্ড ওমেন চেম্পিয়ন তো বহুত ডাঙৰ এটা পদক্ষেপ হয় 650 আমি বডোলেণ্ড অঞ্চলত বডোলেণ্ড ওমেন চেম্পিয়ন আমি পাবলৈ গৈ আছো ৰাষ্ট্ৰীয় দল কৰিব বিচাৰিছো ৰাষ্ট্ৰীয় দল আপুনি দিল্লীত থাকক আপুনি দিছপুৰত থাকক আমাৰ বিটিআৰ অঞ্চলক আমাক শান্তিৰে আমাৰ সেই ইউপিপিএলক सरकार चलाবৰ কাৰণে আমাক সহায় কৰক।